ভক্ত ততে মোক এটাও বস্তু নিদিলি মই যি খুজিছিলো শুন আকৌ এটা সুযোগ দিলো যা পথাৰৰ পৰা এহাল ফৰিং ধৰি আনি মোক দিবি মই তাতে সন্তুষ্ট হম হে মা কিয়নো বাৰে বাৰে ডিষ্টাৰ্ব কৰি থাকা হে মোক হে এহাল ফৰিং লাগে পথাৰখনত দুনিয়াৰ ফৰিং আছে নিজে যিমান মন যায় ধৰি খোৱাচোন যা হা কি কলি মই কাটবাছি ভগৱানে মোক কেনেকৈ ৰং চাইছে ভগৱানৰ এটা চলি আৰু 6-7 বছৰৰ বিয়া এটা চলিৰ মোক দেখা মৰমী অৰা কি হা আইও আজিও কত কাম নাপলো হা ডাঙৰ কথা হলা অৰা কিবা সুধি আছো গম পাইছ না নামিত পাব মোক মাতিবা নালগে কি হলা কি হল কি ঘৰৰ মানে কৈ ফুৰে মই কাটবাজি চলি এটানে মোক নামিত আৰু পাৰে যদি মোক এৰি দিয়াম চলি বোলে নাতি এটা লাগলি কি অৰা শুনা 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 ঘৰৰ মানে কত বাদ দা ক'বই আৰু চবে এটা বিচাৰে আছো না তাৰ নাতি পুতিৰ মুখ এটা বিচাৰে আমি নিবিচাৰো নেকি না আমিও বিচাৰো ৰবা ভগৱানে খুলি যদি চলি দিলাকৈ ইমান মই চলি পালো জানে না মোৰ থাকিবৰ মন নহয় আৰু অৰা শুনাচোন মোৰ নিজৰ ফালৰ পৰা যিখিনি তোমাক কৰিব লাগে কৰিলোঁ হা ডাক্তৰৰ তাতে গৈছোঁ কবিৰাজৰ তাতে গৈছোঁ এই দাখান্দি কামে কামে তোমাৰ নামত 50-60 হাজাৰ টকা মই ধৰিছোঁ হয় না মইনো কি কৰিম তুমি কোৱাচোন এইটো তাৰ বাজাৰত পোৱা এটা পুতলা নহয় যে কিনি আনি তোমাৰ এটা কলাত মই চলি দি দিম হয় না মানে এটা বুজিলি তথাপি আমি ধৈৰ্য ধৰিব লাগিব কিবা এটা বেলেগ বেলেগ এটা ৰাস্তা বিচাৰিব লাগিব কি কৰা কৰা আপুনি মই এই কৈছোঁ নহ'লে মই কেনেকুৱা ফাঁচি আছে মৰি থাকিম ৰ'বা কথাই কথাই মৰা মৰা কথা কৈ থাক তুমি বুলিব কাক লৈ বাচি থাকিম হা আপুনি আৰু এটা বিয়া কৰিব যা কৰবা দা সেইটোৰ বাৰু কি ৰূপ ধৰে সেইটোৰ বাৰু চলি গলি কিবা হয় মনিতা অ মনিতা ধাৰচল নেকি হা তেৰি মই আপোনাৰ পিছে পিছে খেদি আছো আপুনি কাম কৰিব যাই পেলাই শুনি আহি পালো দাখান লৈ মই পিছে পিছে মাতি আছো বোলে মনিতা কোৱা গেল মোৰো সংসাৰ কৰা ৰুচিয়া বুজছ কি নহ'ল মনিতা কথাখিনি ঘূৰবা কওকচোন তুমিতো জানাই আমাৰ ইমান বছৰ বিয়া হ'ল এইটোতো গম পালো বাৰু এটা সতি সন্তনি নাই এইটোতো জানো এইটো জানো তাৰ কাৰণে ঘৰৰ পাই এই ৰাজ্যৰ পাই কিমান মানে বেয়া বেয়া মন্তব্যবিলাক আহি থাকে এই বেচেৰিটো কৰে কি আৰু মইনো কৰোঁ কি কচোন বাকী মেডিকেল বা ওজা চোজা গিয়ে দেখাইছিল পুৰে চব কৈছোঁ হা নকৰা হৈ নাই সেই মনিতা এটা কথা কওঁ মই যদি মানে মানিম দে কচোন ক বা বৌ যদি মানে মানিব তেওঁ মানিব কচোন মনিতা আমাৰ যে গাঁৱত কালী মন্দিৰটো আছে এই কালী মন্দিৰটোৰ পৰা কিন্তু বহুত মানুহ সুফল পাইছে এটা সময়ত এনেকুৱা এটা পৰিৱেশ আছিলে আমাৰ এই গাঁওখনত মানুহ মৰি 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 শেষেই হৈ গৈছিল তাৰপিছত কোনোবা এজন মানুহ আহি ক'লে যে এখন কালী পূজা যদি কৰা যায় তেতিয়াহ'লে এই মানুহ এটা মৰিব নমৰে আৰু পূজাখন কৰিলে পূজাখন কৰাৰ পিছত মানুহ এটাও নমৰিল হয় নেকি এতিয়া মই মোৰ ফালৰ পৰা এটা উপদেশ দিছোঁ দেই ভাই মানা নানাটো আপোনালোকৰ নিজা কথা নাই মানিম দে কচোন ক তাতে যাই আপোনালোক দুজনে সেৱা লওক দেৱী মাক কিবা এটা দিম বুলি কওক কোৱাৰ পিছত যদি কিবা এটা ফল নাপা মোৰ নামটো যি কোৱা কবি আৰু যাব লাগিব যাম ন কিমান গৈছোঁ কিয় নাজানে ইমান কৈছোঁ মা ভগৱতী যদি ফল এটা দিয়ে হয় না একদম খাটাং পাব মোৰ বিশ্বাস আছে গাঁৱৰ বিশ্বাস আছে আপোনালোকেও বিশ্বাস কৰক না আৰু দোহা কোনে দিয়ৰে ডাক্তৰে পৰীক্ষা কৰিছে এওঁ অকে আৰু ময়ো অকে না সেইটোতো হয়েই তেওঁই দিয়া নাই তেওঁ দিয়া নাই তেওঁ মাই দিয়া নাই ক'ত ফাঁচি আছে না নেকি মানুহটো এতিয়া আপোনালোকে 12 নৱেম্বৰ তাৰিখে আমাৰ গাঁৱত উলমালা এই পূজাখন কৰা যায় আপোনালোকে সিদিনা যায় ধুনীয়াকৈ সেৱা এটা কৰি নাইটোবা কালি হ'লেও যাই পেলাই চুৰি কাকত থৈ আহক যে আমি কিবা এটা দিম মানক ক'ত থৈ মানক ক'ত থৈ আহক লাগে পিছত দিম ভাল হ'লি দিম লাগে
কালি আগে মানসটো কৰি হো হা? গা পা ধুই যাই পেলাই তামোল পাণ দি মাক খাটিম একদম সুন্দৰ নহয়? সুন্দৰ খাই তেওঁ যদি মন কৰে অঁ ফল এটা নিশ্চয় পাম নিশ্চয় দিব মাই দিব অ'ৰা কালিয়ে ৰাতিপুৱা একদম গা পা ধুই মাৰ চৰণত এটা সেৱা ল'ম হ'ব দিয়ক হা সেই উপায়টো আমাৰ হ'ব টকা তেওঁ হেৰি কৰে তেওঁ যি কৰে মাই যি কৰে চাহ নাখাওঁ দেই তহঁতিও কেৱল কালি যাই পেলাই খোৱনি কৰি থৈ আহ কিবা যদি ফল হয় মোকো মাত দিবি একবাৰ নিশ্চয় বাপৰে বাপ বাপ তে মণিজা মই যাওঁ আজিতো আৰু কামত নাযায় আপুনি আজি আৰু ক'ত যোৱা হ'ব তে কালি মুঠতে একবাৰ দেখা দিব দিম মই যাওঁ দেব অঁ দন কাজিয়া নকৰিবি কেৱল চিন্তা কৰ মায়ে আপোনালোকক কিবা কৰক আমি দন খাইছা কোনো দিনো নালাগে মইতো বিৰাট মৰম কৰোঁ তেওঁ কৰে কিন্তু মানুহে যেতিয়া ক'ব নহয় তেতিয়া মোৰ মাথাটো নষ্ট হৈ যায় হয় দেচোন আৰু ক'ব তিৰি মানুহ মন না। তিৰি মানুহৰ মন দে মই উঠিলোঁ দে অঁ দে ড্ৰেছৰ কালি যাম আমি দে হ'ব দে অ'ৰা কালি পুৱাই উঠিয়ে একবাৰ শেষ চেষ্টা এটা কৰি যাম কৰিমেই অঁ আৰু মই বলা দুখ কৰিব নালাগে যি আছে সকলো সেই হ'ব ৰামৰবি কি হলা হৈছে না নাই লৈছ কথাখিনি চাকি লৈছ চাকি লৈছোঁ মিঠাতেল লৈছোঁ তামোল পাণ লৈছোঁ চব লৈছোঁ ধূপ ল'ব তাতে ল'বা আৰু আনা ধূপ নাই ঘৰত হয় নেকি আহা তাতে ল'ম আহা তাড়াতাড়ি যাব লাগে হয় না তাকেতো হা ভগৱানত তাকে যাম আহাচোন মাইকীজনী আজি এটা ফল দেই আমাক কি কৰে নাজানো আৰু তেওঁ জানিব বিৰাট ভাল লাগিল নহয় ঠিক আছে বাপৰে বাপ কি ঘাটৰা মানুহ মোৰ গাটো কথা কপি গেলি জিকা মাৰিব কিবা মোৰ শুনছ না একান্ত মনে কৈছোঁ মই কিন্তু কিবা এটা হ'ব হান লাখিবা হা কিবা পাম ধাৰেশ্বৰৰ কথাটো হওক দিয়ক কিবা এটা হ'লে সি যি বেচা এখিনি উপকাৰ কৰিছে তাকো এটা ধন্যবাদ দিব লাগিব মাই কি কৰে নাজানো আপুনি আপুনি কিন্তু সদায় গা ধুই উঠি পেলাই ধূপ জ্বলাব এটা নামত জ্বলাম এটা সন্তান এটা পোৱাৰ কাৰণে যি কিবা লাগে চবখিনিয়ে কৰিম মাৰ নামত সদায় ধূপ জ্বলাব প্ৰাৰ্থনা কৰি নহয় জনাম কিয় কান্দিছ বাবু তুমি কিয় কান্দিবা লাগা বাবু নাকান্দিবা চুনু মুনু কি হৈছে কি কৈছ তাক গাখীৰ গৈ আছ ৰবা এটা শুক্ৰ শুক্ৰ কি নাম দিছ শুক্ৰা বুলি জন্ম পাইছিল কাৰণে শুক্ৰা বুলি মাতিছোঁ কি আৰু অলপ পুৰাণা নাম আলা শুক্ৰবাৰে জন্মাৰ কাৰণে শুক্ৰা বুধবাৰে নাম কাৰণে বুধবাৰ এৰা নাম নিদিবা হা আজিকালি মানে হাৰিব এৰা নাম দিলি বুজিছ দেখ হ'ব দেখ মই মাকটো মিজি বুলি মাতিছোঁ আপোনাকতো আপুনি ভালকৈ দেখিব তেৰি তুমি মাতালৰ চাইডে হ'লে সেইটোৱে মাতিব নাম তাৰ সেইটো নামেই হৈ যাব এটা ভাল এটা চুটি নাম দিবা চুনু মুনু আজিকালি অলপ চুটি নাম হৈছে গম পোৱা না সেনেকৈ মাতিবা চুনু বুলি মাতিছোঁ চুনু আহিবা বাদ দা এই গাখীৰ চাখীৰ পাই আছে নাই শুই আছোঁ কিন্তু মই কম তেৰিয়া তুমি নিজে ফটলত গুৰুত্ব দিব লাগিব সেয়ে তোমাৰ গাখীৰটো দিব হয় না বৌৰা এলা বাদ দা এটা ডাঙৰ কথা আমি পাতি আছোঁ গম পাইছ না আমি যে মন্দিৰত যে মান নামত এটা পাঠা উচুলকা কৰিছিলোঁ সেইটো দিবা উচিত জানে না মাৰ বস্তু বাপ বাপ বৰ ভয় লাগে মাটো দিছে এটা আমাক হয় না মাৰ কথা মতে আমি এতিয়া কথা হৈছে কি কিনকে দিব পইচা পাতি নাই দেখোন তাকেতো হা এতিয়া ময়ো এই চলিৰ মনত মানে কোনে দিলোঁ এটা কাম পাতি কৰিব যাব পৰা নাই কেনেকৈ এতিয়া মোৰো সেইটো মাথা দিব মানে কামে নাপায় মই আপোনাৰ ঘৰত লাগি গেলো ঘৰত যাই গম পালো বৌ বোলে মায়াক চিগাইছি আপনিও ইয়াতে আছে ময়ো সেই চলিৰ মায়াক যাবাই পৰা নাই মন বৰ ফূৰ্তি হৈ আছে ফূৰ্তি মানে কি কম এতিয়া মই কিন্তু খানা খাব লাগিব এই খানাত সাংঘাতিক ধৰণৰ এটা খানা খোৱা যায় বাৰু তাতে ডাঙৰ কথা এটা কওঁ দেৱী মানে নামত যিটো কাম কৰি থৈ আহিলি উচাকা দিম বুলি এইটো কিন্তু নাপাবি এই মাত্ৰ আলোচনা কৰি আছো এই আলোচনা আছিলোঁ কিয় জানানে এইটো জাগ্ৰত মন্দিৰ বাপৰে বাপ দেৱী মাই দিছি মই কিন্তু বৰ বিশ্বাস কৰোঁ আমিও কৰোঁ হয়নে আমি ফল পাইছোঁ না হাতে হাতে ফলটো চাব পাৰ মুখে চাব পাৰিম নে কমাই নোলোৱা ফুলটো কাম কৰে হৈ আইও বাচা দে কেইদিনমান বেছিকে জিন্দা থাক আৰু আমাকো মৰম কৰিবি দে বাচা
কমেন যায় কাপড়ে হোৱা এই দুৰুদৰে হ'ব এই দূৰ দূৰ নহয় মতে কৰা হোৱা নালাগে একো হ'লে মাৰত নহ'ব এবাৰে যাওঁ দিন হওক এটা কিমান দিন থাকে থাকি আৰু বেছি নাচো মই এই সপ্তাহত যাম বুলি ভাবি আছোঁ কামো আছে মোৰো আৰু কামখিনি নকৰিলে মাৰ ভাতটো মাৰিম কেনেকৈ গতিকে মই আৰু বেছি দিন নকৰোঁ নহয় এতিয়া মানে মই যাওঁ দেই এতিয়া তহঁতৰ আৰু এই ব্যস্ত হৈ থাক নাখাওঁ নাখাওঁ দে মই নাখাওঁ দে মই বেলেগ কামত যাব আছে হয় নেকি আহিবা কিন্তু মই যাই আছোঁ ন অহা সপ্তাহত যাই আছোঁ দে 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 এতিয়া চলি হ'ল 1 বছৰ হ'ল অঁ হয় না এতিয়া 1 বছৰ হ'লে আমাৰ দিবা পাৰিলে ভাল আছিল ইমান ধাকটো জানে না তাকেতো দেচোন দে কি কিবা কৰোঁ নহ'লে আজি উপায় নাই মাক ক'ব লাগিব মা আৰু অলপ অৱস্থা ভাল হওক তেতিয়া দিম ছাগল এটা কিনিব লাগিব মোটামুটি মোৰ 4-5 লাগিব লাগিব আজিকালি বহুত দাম বাঢ়ি গৈছে না আৰু ইয়াক হেৰি কৰিব হৈছে ইয়াৰ গণনাটো কৰি পেলাই 2 কাপ চাহ খাব বুলি এটা আশা ৰাখছোঁ সেইটো আমাৰ দেউতাক ক'লে দুয়োটাই দিব এই নালাগে ৰ'বা চব কথা আৰু দেউতাক ক'লে মোৰো সন্মানটো কৰি থাকিব আকৌ নহয় দেচোন দে এই মই অলপ হেৰি বাহিৰৰ মই ইয়াক ঘুমাই থ'বলৈ কিবা এটা কৰোঁ অলপ সোনকালে ভাত গেলা ৰন্ধাৰ ব্যৱস্থা কৰা দে 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 বাবু চুনা তো হেমো দিয়া টোপনি মাৰিছে আপুনি সময়ত সেই বৎস তুমি যি বিচাৰিছিলা মই তাকেই দিলোঁ এতিয়া মোক দিয়া বস্তুটো মা তোমাৰ বস্তুটো দিম বৰ্তমান আমি আৰ্থিক অনাটনত ভুগি আছোঁ বা আমাক ক্ষমা কৰি দিবা মা ক্ষমা কৰি দিবা তোমালোকৰ যদি ইমানেই অসুবিধা মোক কথা দিব নালাগে অহা তিথিত মোক হাঁহ এটা দিলেই হ'ব দিম দিম হে মা কি দেখিবি মই অ' মা কি কোন কোনে কৰিছে ক'ত গেল আছোন আৰু কথা পাতি আছিলা ইমান কি হৈছিল জানেনে কিনো মায়ে সপোনতে আহি মোক দেখা দিছে কি সপোনতে আহি মোক দেখা দেখি দি পেলাই কৈছে তহঁতে কথা চাকৰি কিয় দিয়া নাই মই কৈছোঁ মা আমাৰ অৰ্থ অৱস্থা বেয়া তহঁত মায়ে কৈছে ঠিক আছে অহা তিনিদিন হাঁহ দিব দিছে হাঁহ দিব কৈছে এই চব মায়ে বুজি পাইছে মায়ে বুজি পাইছে আমাৰ অভাৱ কিন্তু এই শুনা হাঁহটো কিন্তু দিবাই লাগিব দিবা লাগিব হা কিবা এটা কৰি দিবা দিম দা দিম দা দিম দা তুমি আৰু ইমান চিন্তা কৰি থাকিবা নেকি তোমাৰ হ'ব হ'ব তেওঁ চাব দে ইমান দুখ নকৰিবা হা মই এতিয়া আহোঁ আৰু নহয় আকৌ দুখ নকৰিবা ভয় নকৰিবা তেওঁ আমাক অভাৱটো বুজি পাইছে দে হ'ব দে হ'ব কি হ'ল হাঁহটো যে নিদিলি মা পইচাৰ বহুত অভাৱ দিব পৰা নাই মা তুমি ক্ষমা কৰি দিবা সেই ভগৱতী কি দেখি আছোঁ ঠিক আছে মানি ল'লোঁ এইবাৰ কিন্তু বোকা কোমোৰা এটা দিবি নহ'লে চাবি মোৰ লগত খেলা নকৰিবি নহয় কি জানে কি হ'ল মা 3বাৰ মান আহিছিলে জানে আজি হৈছিল সপোনত আহি পেলাই কৈছে আজি হাঁহটো দিবা নল'লে নাই এটা বোকা কোমোৰা হ'লেও দিবা জানে না আপুনি কি ভাবি আছে দিয়ক না সোনকালে দিম 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 চিন্তা কৰিব নালাগে মা যেতিয়া ছাগলীৰ পৰা হাঁহৰ পৰা কোমোৰাত আহিছে গতিকে তেওঁ আমাৰ অভাৱটো নিশ্চয় বুজি পাইছে গতিকে এইবাৰ কোমোৰাটো আমি ফাইনেল দিম তুমি ইমান আৰু টেনশ্যন ল'ব নালাগে তুমি অলপ ভাত তাত কিবা যদি আছে মোক দিয়া মই অলপ জিৰাম ভাত দিম কিন্তু শুনক মনত ৰাখক কিন্তু হ'ব জহা মায়ে দিছি এনেকৈ লৈ যাব পাৰে জানে এই নাই 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 এই বিমঙাল কথাবিলাক মুখত নানিবা যাওঁ অলপ ভাত বনাওঁ যদি বনাওঁ মই অলপ ৰেষ্ট ল'ম যাওঁ মোৰো ভাগে লেখীয়া ঘূৰি ঘূৰি যাওঁ হ'ব যাওঁ মায়ে দেখো যাব লাগে কি দেখি আছোঁ বাবু কওক গ'লে বাবু বাহিৰত যাওঁ খেলি আছে অলপ খেলাক যাওঁ মই অলপ দিনাম ভাতকেইটা হ'লে মাত দিবা মোক মই অলপ শুই লওঁ আই ঐ দয়া মই এই ভক্ত তহঁতে মোক এটাও বস্তু নিদিলি মই যি খুজিছিলোঁ শুন আকৌ এটা সুযোগ দিলোঁ যা পথাৰৰ পৰা এহাল ফৰিং ধৰি আনি মোক দিবি মই তাতে সন্তুষ্ট হ'ম হে মা কিয়নো বাৰে বাৰে ডিষ্টাৰ্ব কৰি থাকা হে মোক হে এহাল ফৰিং লাগে পথাৰখনত দুনিয়াৰ ফৰিং আছে নিজে যিমান মন যায় ধৰি খোৱাচোন যোৱা হা কি ক'লি